বৰ ধুনীয়া কালাৰ হৈছে এণ্ড ৰঞ্জিতে বহুকেইখন ছবিত অভিনয় কৰিছে। চিকেন 65 মছলা এটা মই সীমান্ত দিম, সীমান্তই খাই পেলাই ক'ব। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। গাইজ আজি বহুত দিনৰ পাছত আকৌ ওলাই আহিছোঁ এটা ভিডিঅ' বনাম বুলি, আৰু আজি আছোঁ এটা বেলেগ জেগাত, আৰু মোৰ লগত আছে আমাৰ সকলোৰে মৰমৰ চিৰঞ্জীৱ দা। চিৰঞ্জীৱ দাক আচলতে বেলেগকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ চিৰঞ্জীৱ দাক বহুতে চিনিয়ে পায়। প্ৰথমতে হৈছে তেওঁ এজন অভিনেতা, তাৰ পাছত হৈছে তেওঁ এজন হেল্থ কোচ, কিয়নো চিৰঞ্জীৱ দাৰ জিম আছে জেইল ৰোডত CSC বুলি। আজি আচলতে জিমৰ কোনো কাৰণ লৈ পেলাই ইয়াত অহা নাই, হেল্থ টিপছ ল'বলৈ অহা নাই। আজি আহিছোঁ চিৰঞ্জীৱ দাই আমাক বনাই দেখাব এটা বহুত ধুনীয়া ৰেচিপি, সুন্দৰ ৰেচিপিটোৰ নাম কি চিৰঞ্জীৱ দা? চিম্পল চিকেন 65 ৰেচিপি। অ'কে চিম্পল চিকেন 65 ৰেচিপি আজি চিৰঞ্জীৱ দাই বনাব, আৰু আমি সকলোৱে চাম আৰু শিকিম, হয়নে? হয়। তেনেহ'লে ব'লক চিৰঞ্জীৱ দাৰ কিচেনলৈ বুলি আমি সকলো আগবাঢ়ি যাওঁ। দে আমাক লৈ গৈ আছে, এণ্ড হিয়াৰ ইট ইজ। আজি যিটো মই ৰেচিপি বনাবলৈ লৈছোঁ সেইটোক মই ক'ম চিম্পল চিকেন 65 ৰেচিপি। যিহেতু মই সকলোৱে জানে মোৰ চেনেলটোৰ দৰ্শকে মই যিকোনো ৰেচিপি এনেকুৱা চিম্পুলকৈ বনাই দেখাওঁ যাতে যিকোনো মানুহে সহজতে বনাব পাৰে। নহ'লে নৰ্মেলি কি হয়, সৰুতে মোৰ কুকিঙত চখ আছিল, আৰু মই যেতিয়া কিবা এটা ৰেচিপি বনাবলৈ বা কিবা এটা ভিডিঅ' চাই থাকোঁ, ইমানেই ইনগ্ৰিডিয়েণ্ট থাকে, লিখোঁতে কেতিয়াবা ইনগ্ৰিডিয়েণ্টে পাহৰি যাওঁ সময়ত কি দিব লাগে। চ' সেইকাৰণে মই ট্ৰাই কৰোঁ ইমান চিম্পুলকৈ ৰেচিপিটো হওক, টেষ্টি হওক, যাতে চবেই সহজে মনত ৰাখিব পাৰে, সহজতে বনাব পাৰে। আৰু যিটো ৰেচিপিত মোৰ চিম্পল চিকেন ৰেচিপি, তাৰ কাৰণে মই লৈছোঁ আধা কেজি চিকেন পেষ্ট টপা, আৰু তাত লাগিব পিঁয়াজ, আদা, কেঁচা জলকীয়া, নহৰু, নেমু টেঙা বদলি কিছুমানে ভিনেগাৰো ইউজ কৰিব পাৰে, কিন্তু মই নেমু টেঙা ইউজ কৰোঁ, আৰু অলপমান গোটা জিৰা, দুখিলা তেজপাত, অলপ দালচেনি, 2টা শুকান জলকীয়া, আৰু মেইন বস্তু এটা এইটো চিকেন 65 মছলা 10 টকাতে কিনিবলৈ পায়। ই হৈ গ'লে আৰু ইয়াত মছলা কমপ্লিট, আৰু বেলেগকৈ আৰু কোনো মছলা দিবলৈ দৰকাৰ নাই। আৰু অলপমান গৰম মছলা, আৰু শেষত মই কচুৰি মেথি যিটো পাত সেইটো ইউজ কৰিম অলপ, আৰু নাইবা ধনিয়া পাত। এতিয়া যিটো ধনিয়া পাতটো নাপায়, ধনিয়া পাতৰ ছিজনত আপোনালোকে ধনিয়া পাতো দিব পাৰে, আৰু অকণমান টমেট' চচ ইউজ কৰিম, বছ ইমানেই। প্ৰথমে আদা নহৰুখিনি আমি ভালকৈ খুন্দি ল'ম। আদা, নহৰু, কেঁচা জলকীয়া 3টা একেলগে মিক্স কৰি ভালকৈ খুন্দি ল'ম। চিৰঞ্জীৱ দাই মাংসখিনি কি কৰিলে? চিৰঞ্জীৱ দা মাংসত মই নিমখ দিলোঁ। নিমখ দিয়াৰ পিছত যিখিনি আদা, নহৰু, কেঁচা জলকীয়া একেলগে খুন্দিছিলোঁ, তাতে মই নেমু ৰস চেপি পেলাই গোটেইখিনি মিক্স কৰি দিলোঁ। নেমু ৰসৰ লগত নেমু ৰস মিক্স কৰি আদা, নহৰু এইখিনি গোটেই নেমু ৰস দিয়াখিনি গোটেই ইয়াত ভালকৈ সানি পেলালোঁ, আৰু এইখিনি এতিয়া মই 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিলোঁ। এইখিনি 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থ'ব লাগিব, আৰু ইয়াত আদা, নহৰু দাদাই মিক্স কৰি পেলাই মাংসৰ লগত এটা মানে গাৰ্লিক টাইপ কৰিব। ফ্ৰিজৰ পৰা চিকেনখিনি উলিয়াই আনিলোঁ, আৰু ইয়াত এতিয়া মেইন মছলা চিকেন 65 মছলাটো আমি ইয়াত এড কৰিম। চিকেন 65 মছলা হয়, যিটো প্ৰথমত দেখাইছিলে মছলা, আৰু এই মছলাটো ইয়াত আমি এতিয়া এড কৰি গোটেইখিনি আমি মিক্স কৰি পেলাম। অ'কে, এইখিনি মানে পূৰা সানি পেলোৱা হ'ব। তাৰপাছত কেনেকুৱা হয় আমি সকলোৱে একেলগে চাম। আৰু এতিয়া চিৰঞ্জীৱ দাই মেইন যিটো কাম সেইটো কৰিবলৈ গৈ আছে। ইয়াত গেছ জ্বলাইছে। এতিয়া আমি ইয়াত তেল এড কৰিলোঁ, মিঠাতেল দিছে নহয় পৰিমাণটো। যিহেতু তেলখিনি এতিয়া গৰম হৈছে, ইয়াত প্ৰথমে আমি দালচেনি টুকুৰাকেইটা দিম, তাৰপিছত দিম তেজপাত, শুকান জলকীয়া, জিৰাকেইটা যেতিয়া ফুটিব, আৰু জিৰা আৰু শুকান জলকীয়াৰ গোন্ধটো যেতিয়া ওলাব, তেতিয়া আমি ইয়াত কাটি থোৱা পিঁয়াজখিনি এড কৰি দিম।
1-2 মিনিটমান লৰাই পেলাই এনেকৈ ভালদৰে লৰাই দিব। আৰু যিহেতু আপোনালোকে দেখিলে যে মাংসখিনি দিয়া হৈ গ'ল আৰু ঢাকি থোৱা হৈছে 5 মিনিট বা 10 মিনিট সময় তেনেকৈ থাকিব লাগিব। আৰু এতিয়া চিৰঞ্জিত দাৰ লগত মই অলপমান কথা পাতিম। চিৰঞ্জিত দাই বহুকেইখন ছবিত অভিনয় কৰিছে। চিৰঞ্জিতে অকণমান যদি কয় আমাৰ দৰ্শকসকলক। মই অভিনয়ত আগতে ৰং চিৰিয়েলত দহন বুলি এখন চিৰিয়েল আছিলে, তাত অভিনয় কৰিছিলোঁ। তাৰপৰা এখন গেংছ অফ নৰ্থ ইষ্ট বুলি মুভি ওলাইছিল, তাতো মই ভিলেইনৰ ৰ'ল কৰিছিলোঁ। গেংছ অফ নৰ্থ ইষ্টখন 2015 চন মানত ওলাইছিল নেকি? 2017 ওলাইছিলে, হয়। তেতিয়া সেই সময়ত বহুত ট্ৰেণ্ডিঙত আছিলে গেংছ অফ নৰ্থ ইষ্ট বুলি চিনেমাখন। বহুত প্ৰমোচনো হৈছিলে আৰু বহুত ভালো হৈছিলে চিনেমাখন। আৰু তাৰপাছত আপুনি অভিনয় জগতখনৰ লগত কেনেকৈ জড়িত হৈছিলে? তাৰপিছত যিহেতু মই যোৰহাটত নিজৰ জিম আছে, মই জিমত ব্যস্ত থাকিব লগা হয়। তথাপিতো মই এক্টিং লাইনৰ পৰা আঁতৰি যোৱা নাই, যিহেতু মোৰ এক্টিঙত এটা চখ হয়। তো মই নিজে কিছুমান সৰু সৰু শ্বৰ্ট ফিল্ম বনাইছোঁ। তো তেনেকৈ মানে এক্টিং জগতৰ পৰা আঁতৰি যোৱা নাই, বহুখিনি পৰিকল্পনা মানে কৰি থোৱা হৈছে। টাস্কত আছোঁ, কিন্তু এতিয়া নতুনকৈ পৰিকল্পনা লৈছোঁ যে আৰু কেইখনমান শ্বৰ্ট ফিল্ম বনোৱা মই প্ৰজেক্ট হাতত আছে। তো ভাবিছোঁ এইবছৰ নৱেম্বৰ মাহৰ পৰা আকৌ নতুনকৈ দুখনমান শ্বৰ্ট ফিল্ম মই ষ্টাৰ্ট কৰিম, তাৰ শ্বুটিঙৰ কাম। তো চাওঁ বাকী কি হয়, চেষ্টাটো কৰি থাকিব। এনেকুৱা বুলি কোনো কথা নাই, সেইটো মোৰ চখ হয়। তো চখ হয় যেতিয়া সদায় কৰি থাকিম বুলি ভাবিছোঁ। আৰু আমাৰ ফালৰ পৰা আপোনাক শুভেচ্ছা থাকিলে যাতে আপুনি যিখিনি প্ৰজেক্ট লৈ আছে গোটেইখিনি ভালদৰে আপুনি কৰিব পাৰে। তো সেই আৰু এতিয়া বৰ্তমান আপুনি যোৰহাটত মানে আপোনাৰ নিজৰ জিম আছে নহয়? জিম আছে, মই জানো বাৰু, তথাপিতো আপোনালোকৰ কাৰণে কৈছোঁ। জেইল ৰোডৰ সমীপত আছে CSC বুলি, জেইল ৰোডৰ য়ামাহা বাইকৰ ডিলাৰৰ ওপৰত আছে। যদি আপোনালোকে কোনোবাই আহিব বিচাৰে তো জইন কৰিব পাৰে। চিৰঞ্জিত দা বহুত ফ্ৰেণ্ডলি হয়, সকলোৱে ভাল পাব আহি ইয়াত এক্সাৰচাইজ কৰি। তো সেয়াই মাংসখিনি কি হৈছে অকণমান আমি চাই লওঁ নহয় জানো? মাংসখিনি এতিয়া চাওঁ কি হৈছে। এয়া মাংসখিনিৰ পৰা এতিয়া পানী ওলাইছে, গ্ৰেভিখিনি ওলাবলৈ আৰম্ভ কৰিছে। আৰু ইয়াত আপোনালোকে পানী ইউজ নকৰিলে খাবলৈ বেছি টেষ্টি হয়। আপোনালোকে যে গাপ দি পেলাই ইয়াৰ পৰা মাংসত পানী নিদিয়াকৈ সিজাব পাৰে, তেতিয়া মাংসটো বেছি টেষ্টি হয়। মই ইয়াত পিঁয়াজৰ যিখিনি পানী ওলালে আৰু চিকেনে যিখিনি পানী এৰিলে, মই তাতেই মাংসখিনি গাপ দি সিজাবলৈ ট্ৰাই কৰোঁ সদায়, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। আৰু 5-10 মিনিট এইখিনি সিজিবলৈ দিব লাগিব গাপ দি। আৰু এতিয়া বহুত সময় হ'ল, আৰু এতিয়া চিৰঞ্জিত দাই কি দিব এইটো আপুনি? কচুৰি মেথি পাতটো আমি একেবাৰে শেষত এড কৰিম বুলি কৈছিলোঁ যে, এতিয়া যিহেতু মাংসখিনি সিজিলে আমি ইয়াত কচুৰি মেথি পাতখিনি এড কৰিম। এয়া মাংসখিনি আপোনালোকে দেখিছে, খুব ধুনীয়া হৈছে, ধুনীয়া কালাৰ হৈছে। আৰু ইয়াতে কস্তুৰী মেথি দি দিছে দাদাই, খুব ধুনীয়া কালাৰ হৈছে। এতিয়া ভালদৰে লৰাই দিম। কচুৰি মেথি পাতখিনি দিয়াৰ পিছত আৰু ঢাকনা মাৰিব নালাগে, যিহেতু মাংসখিনি অলৰেডি সিজিলে। এইখিনি অলপ কচুৰি মেথি পাতখিনি অলপ সিজালৈকে মাংসখিনি আমি ঢাকন নামাৰাকৈ এনেকৈ অলপ থাকিব দিম। আৰু এতিয়া খন্তেক সময়ৰ পাছতেই মাংসখিনি হৈ উঠিব, আৰু তাৰপাছত আপোনালোকক ক'ম যে কেনেকুৱা হৈছে। কিন্তু এতিয়া মই এটা কথা সুধিব বিচাৰিম চিৰঞ্জিত দাই, যিহেতু চিৰঞ্জিত দাই এজন হেল্থ কোচ। তো এনে সৰু দুটা টিপছ আমাৰ দৰ্শকসকলৰ কাৰণে হেল্থক লৈ আপুনি কিবা ক'ব নেকি? দুটা টিপছ হেল্থক লৈতো চবতকৈ ইম্পৰ্টেণ্ট হৈছে এটা, সদায় টাইমমতে খোৱাটো, যিমান পাৰে জাংক ফুড এভইড কৰিব। আৰু এমাহৰ মূৰত এদিন বা দুদিন খোৱাটো একো ডাঙৰ কথা নহয়, যিকোনো বস্তু নিজে ভাল পোৱা বস্তু খাব পাৰে। কিন্তু আপুনি সদায় ৰেগুলাৰ বেচিছত একো জাংক ফুড আপুনি নাখাব। 2 নম্বৰ কথা, আপোনালোকে টাইমলি সদায় শুবলৈ চাব, আৰু সদায় 12টা বজাৰ আগত শুবলৈ চাব। কাৰণ 12টা বা 3টা বজালৈকে যিটো টোপনি আহে, সেই টোপনিটো যদি বডিটোৱে নাপায়, গোটেই দিনটো শুই থাকিলেও মানে বডিয়ে খোৱাৰ বেনিফিটটো নাপায়। যেনেকৈ ধৰক আপোনালোকে কোনোবাই ৰাতিপুৱা প্ৰগ্ৰেম চালে, ফাংচন চালে, 3টা-4টা বজালৈকে চালে, পিছৰ দিনা গোটেই দিনটো শুই থাকে, তথাপিতো সেই বডিৰ ফ্ৰেছনেছটো কিয় নাহে? মানে শুইছে আপুনি, কিন্তু বডিটোৱে সেই খোৱাৰ বেনিফিটটো ল'ব পৰা নাই। আৰু এদিন টোপনি ক্ষতি হ'লে বোলে 21 দিনতহে সেই টোপনিটো কমপ্লিট হয়। আৰু যদি টোপনি ক্ষতি হৈ থাকে, আপুনি নিজে জিম কৰা সকলেও আপোনালোকে মন কৰিছে, যিদিনা টোপনি ক্ষতি হয় তাৰ পিছদিনাখন যেতিয়া আপুনি জিম কৰে, আপোনালোকৰ বডিটোৱে পাম্প নহয়। অন্য যেনেকৈ আপুনি বাইচেপৰ 4-5টা ছেট মৰাৰ পিছতে যেনেকৈ মাচলটোৱে পাম্প লৈ ষ্টাৰ্ট কৰে, কিন্তু টোপনি ক্ষতি হৈ থাকিলে বা যিদিনা কোনোবা দিনা আপোনালোকে দিনটো খোৱা আপোনালোকে ভাল হোৱা নাই, ভালকৈ খাবলৈ নাপালে, সেইদিনা আপুনি চবে এক্সাৰচাইজ কৰে, বডিটো যিটো অন্য দিনা নিচিনাকৈ 15-20 মিনিটৰ পিছত যিটো বডিটো পাম্প লোৱা আৰম্ভ কৰে, এনাৰ্জেটিক ফিল হয়, সেই ফিলটো নোহোৱা হয়। সেইকাৰণে 1 নম্বৰ টাইমলি খোৱা, 2 নম্বৰ টাইমলি খোৱা, 3 নম্বৰ প্ৰপাৰলি এক্সাৰচাইজ কৰিব। এক্সাৰচাইজ কৰোঁতে এটা কথা মন কৰিব যে আপোনালোকে ৱেইটটো সৰহকৈ দঙাতকৈ আগত আপোনালোকে প্ৰপাৰলি ৱেইটটো হৈছে।
Yes. কাৰণ কেলে কৈছোঁ ৱেইটটো এসোপা দাঙিলে বুলিয়ে বডি বনিব বুলি কোনো কথা নাই যদি প্ৰপাৰ ৱেইট হোৱা নাই নহ'লেতো যিখিনিয়ে বস্তা কঢ়িয়াই যিখিনিয়ে মটীয়া কাম কৰে তেওঁলোকৰ বডি বনিলেহেঁতেন তেওঁলোকৰ বডি কেলে এটা প্ৰপাৰ ৱেইট চাইণ্টিফিক ৱে বা যিটো শুদ্ধ প্ৰচেছ সেইটোত কৰিবলৈ চাব আপোনালোকৰ বডি বনিব সেইটোৱে কথা চিৰঞ্জিতে বহুত ভাল কথা ক'লে আশা কৰোঁ আপোনালোকে এই সকলোবোৰ কথা ফ'ল' কৰি চলিব আৰু এতিয়া বৰ্তমান অকণমান সময়ৰ পাছতে মাংসখিনি হ'ব মাংসখিনি আমাৰ প্ৰায় হৈছে এবাৰ দেখাই দিছোঁ আমাৰ মিলি গৈছে এয়া চব মই কোনো পানী দিয়া নাই মাংসৰ পৰা যিখিনি পানী এৰিছিলে প্লাছ আপোনাৰ যিখিনি পিঁয়াজৰ পানী এৰিছিলে তাৰপৰা আমাৰ মাংসখিনি সঁচাকৈ এটা বৰ ধুনীয়া কালাৰ হৈছে এণ্ড নতুন ৰেচিপি মই আগতে এনেকুৱা ৰেচিপি আচলতে দেখাও নাই টেষ্টো কৰা নাই টেষ্ট কৰি দৰ্শকসকলক ক'ম বহুত ধুনীয়া হৈছে চিম্পল চিকেন 65 মছলাটো দিলোঁ কাৰণে এইটো চিম্পল চিকেন 65 ৰেচিপি এতিয়া চাওঁচোন অলপ দেৰি পিছত সীমন্তই খাই পেলাই ক'ব কেনেকুৱা পালে দেন ফাইনেলি চিকেন ৰেডি হৈ গ'ল সঞ্জীৱ দা চিকেন ৰেডি আছে চিকেন ৰেডি হ'ল এতিয়া সীমান্তক মই টেষ্ট কৰিবলৈ দিম তো সীমান্তই খাই পেলাই ক'ব কেনেকুৱা হৈছে চাওঁচোন সীমান্তই মোৰ নিউ ইজি চিকেন 65 ৰেচিপিটো খাই কেনেকুৱা পায় নেক্সট লেভেল চিকেন বনাইছে সঞ্জীৱ দাই আৰু আপোনালোকে কেনেকুৱা হৈছে কমেণ্টত জনাব কমেণ্টত জনালে ভাল পাম চিৰঞ্জীৱ দাই মটিভেশ্যন পাব লগতে মই মটিভেশ্যন পাম আপোনালোকেও কেতিয়াবা এই ৰেচিপিটো ট্ৰাই কৰি চাব ট্ৰাই কৰি আপোনালোকে ক'ব যে কেনেকুৱা পালে খায় চিকেন 65 মছলাটো দিয়াৰ কাৰণে মই এইটোৰ নাম চিকেন 65 দিছোঁ যিহেতু ৰেচিপি এটা কিবা এটা নাম দিব লাগিব তো এইটোৰ নাম দিছোঁ ইজি চিকেন 65 ৰেচিপি নামটো ভাল লাগিছে আৰু আপোনালোকে এইটো বনাই খাই চাব আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব তো এতিয়া মই সীমন্তক দিম সীমন্তই খাই পেলাই ক'ব No word to say. নেক্সট লেভেল হৈছে সঁচাকৈ বহুত বেছি ভাল হৈছে আপোনালোকে ঘৰত বনাই চাব তাৰপাছত নিজে গম পাব মই এতিয়া ক'লে আপোনালোকে চাব মই মোক দিছে খাবলৈ মই সেইকাৰণে কৈছোঁ বাট নহয় সঁচাকৈ বনাই যাব তাৰপাছত গম পাব বাছ ইমানেই ক'লোঁ আৰু সেয়ে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চিৰঞ্জীৱৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব CHIRANJIBDUTTE ছাবস্ক্ৰাইব